এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত নতুন আলহী আহিছে আৰু আলহী আহিছে এইটো হেৰি আৰু আমাৰ পিচি আৰু আমাৰ এইটো হ'ল ভাগিন আৰু আমাৰ ই দাদাকে পুৰা একদম আৰু এজনী আহিছে আমাৰ ভাগিনী হয়। তাই মানে ইমান লাজকুৰীয়া, তাই নোলায় বাঘ মাতা ঘৰত গ'ল, গৈ পেলাই এতিয়া সন্ধিয়া মই চাহ বনাব আহি এই চিপছৰ পেকেট ভাবিলোঁ মনে মনে টুকুৰক দি দিম, মই অকলে খাওঁ। আহি পালেই তেখেত চিপ খাব। যিমানে ভাবোঁ তাইক চিপছৰ পৰা আঁতৰত ৰাখোঁ, সিমানে তাই মানে চিপছৰ আৰু বেছি ফেভাৰেট হৈ গৈছে তাই। লোৱা এখন দিলে নাখায়, গোটেই পেকেটটোৱে লাগে। লোৱা মোৰ ডিনাৰো হৈ গ'ল। ইমান গৰম পৰিছে, গৰমত একদম ভাত চাত বনোৱাহে একদম ডিনাৰ। ইফালে মই ৰুটি বনালোঁ, ৰুটি তাৰপিছত ৰুটি অকল মইহে খাম আৰু তেখেত আৰু মোৰ দেউতাই, সৰু দেউতাই ভাত খাব। মানে মাছ বনাইছোঁ, মাছ আৰু কঁঠাল গুটিৰ এনেকৈ বনাইছোঁ আজি, মাছ আৰু কঁঠাল গুটি। এইফালে কাচকল ভাজিলোঁ এনেকৈ, আৰু দিনৰে অলপ তৰকাৰী আছিলে, দালিতে কল দি পেলাই বনাইছোঁ, খাব আৰু। এই মাছৰ তৰকাৰী চৰকাৰী থাকিলে দালি চালি ইমান নাখায়েই তেখেতে। আৰু আমি এতিয়া ডিনাৰটো কৰি লওঁ আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বোলে পুতেও কান্দিব ধৰিছে অলপ, তাইও সাৰ পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু লগতে মোৰ চেনেলটো যোনবিলাকে নতুনকৈ চাইছে তেওঁলোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি, গুড নাইট, বাই বাই।